জুবিন গাৰ্গে আছিল অসমৰ একক আৰু অদ্বিতীয় শিল্পী কাৰণ তেওঁৰ নিচিনাকৈ কোনেও কণ্ঠ আজিলৈকে নিগৰিত কৰিব পৰা নাই টোকাৰী গীত গাইছে এজন যেন টোকাৰী গীতৰ শিল্পীহে গীতটো গাইছে দিহানাম গাইছে প্ৰকৃতাৰ্থত এজন যেন ভকতেহে গাইছে বিহুনাম গাইছে বিহু বলিয়া ডেকাজনেহে যেন গাইছে তেনেকৈ বনগীত গাইছে পাহোৱাল ডেকাজনেহে যেন বনগীত গাইছে এনে এটা আমাৰ সংগীতৰ স্তৰ নাই য'ত জুবিন গাৰ্গে গীত গোৱা নাছিল হয় বহুত বিশ্বতো আমাৰ মাজত শিল্পী আছে কিন্তু প্ৰত্যেকটো স্তৰতে এনেকৈ সুমধুৰ কণ্ঠৰে কণ্ঠ নিগৰিত কৰা শিল্পী কম আছিল তাৰ ভিতৰত একক আছিল জুবিন গাৰ্গ সেই আমি জুবিন গাৰ্গক অদ্বিতীয় আৰু একক বুলি কৈ ভাল পাওঁ আৰু আজিও সেইকাৰণে আপোনালোকৰ আগত এই কথা উল্লেখ কৰিছোঁ আৰু তেওঁৰ নামত আজি এই দিহানাম উৎসৰ্গা কৰাৰ মানে তেওঁৰ আত্মাৰ সদ্গতি সাধিত হ'ব আপোনালোকে সেই পুণ্যৱন্তৰ কামটো কৰিলে আৰু আমি আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।